ফাইনেলি আজি মই প্ৰেজেণ্টেশ্যনটো দি দিলোঁ মোৰ মানে লাষ্ট ভিডিঅ'বোৰত কৈছোঁ আপোনালোকক যে আমাৰ প্ৰেজেণ্টেশ্যন চলি আছিল খালি মোৰ পালহে অহা নাছিল ফাইনেলি ফ্ৰাইডে দিনা মই দিলোঁ প্ৰেজেণ্টেশ্যন দিলোঁ মানে দুপৰীয়া হৈ গ'ল আৰু মই নিলমক নিজে ক'লোঁ যে আজি দুপৰীয়া সাঁজটো তোৰ ৰুমত খাম সৰিয়হ শাকৰ লগত দাদা মানে আমাৰ ঘৰ গৈছিলে কাম এটা চ' মায়ে তাৰ হাতত দি পঠাইছিলে সৰিয়হ শাক কেইটা মোক দিবলৈ কাৰণ মায়ে জানে যে মই সৰিয়হ শাক খাই খুব ভাল পাওঁ ভাবিছে চাগে ঘৰতে শাক আছে যিহেতু ঘৰ গৈ খালেই হ'ল ইয়ালৈ কেলে লৈ আনিছে আচলতে সৰিয়হ শাক মানে নৱেম্বৰতে শেষ হৈ যায় ঘৰত মই ডিচেম্বৰত ঘৰ যোৱালৈকে ফুলে গজি যায় সৰিয়হত বহুত বছৰে সেইবাবে মই সৰিয়হে খাব নাপাওঁ যিহেতু মই ইউনিভাৰ্চিটিতে থাকোঁ নৱেম্বৰত এইবাৰ ফাইনেলি মই চান্সটো পাই গ'লোঁ সেইবাবে দাদাই ঘূৰি আহোঁতে সৰিয়হখিনি লৈ আহিবলৈ গ'লোঁ মোৰ বাবে অকলেনো কি খাম সেইবাবে ভাবিলোঁ ইহঁতৰ লগতে মিলিজুলি খাওঁ আৰু মই আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰি থাকোঁতে খানাও আমাৰ ৰেডি হৈ গ'ল নহয় শাকখিনি বাৰু মই নিজেই বনালোঁ ইহঁতক ৰিভিউ সুধিছোঁ বাৰু মই ভালেই লাগিছে বুলি ক'লে ইহঁতি আজিলৈ ইমানেই বাই